তো ফাইনেলি আহি গ'ল পকোৰা আপোনালোকে আহিব পাৰে কি বুলি কয় চাচনি দীঘলী স্কুলৰ ফ্ৰণ্টতে আছে মানে গাঁও এয়া আহি গ'ল চিকেন ভাত এইফালে পংকজ খোৱা এয়া টেঙা তো এইফালে দেখিছেনে পংকজ বহি আছে বহুত নম্বৰ লগ পাইছোঁ পংকজ পকৰা খাম আজি পুৰা পকৰাখন মানে সোণল দা আচলতে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ পংকজ আৰু মই আজি যাবলৈ ওলাইছোঁ নাহৰকটীয়া মানে নাহৰকটীয়াত প্ৰণৱহেতলৈ যাম অকণমান কাম আছে তাৰপিছত তাকে বোলো আজি ব্লগ লগতে মাৰোঁ আৰু তাৰপিছত এইফালে পংকজে খুৱাব আজি পকৰা মানে বনাই আছে পকৰা খাম তাৰপিছত যাম আৰু আপোনালোককো দেখুৱাই থাকিম আৰু লগতে গৰমটো পৰিছে বহুত তাৰপিছত আজিৰ দিনটোত বহুত গৰম হৈছে দেখিছে ঘামি জামি এদাই মানুহটো খালী আহিছোঁ ন ভাত পানী একো খোৱা নাই তো খাই লওক খাই মেলি আপোনালোকক গৈ দেখুৱাই থাকিম আমাৰ বপাই বহুত ধুনীয়া ধুনীয়া পকৰা বনায় এইফালে দীঘলীত আপোনালোকে আহিব পাৰে কি বুলি কয় চাচনি দীঘলী স্কুলৰ ফ্ৰণ্টতে আছে মানে গাঁও এইফালে বহুত ধুনীয়া ধুনীয়া বনাই আছে অলপ আন্ধা হ'ব পাৰে আৰু পিচ কেনেকৈ 10 টকা 10 টকা পিচ তাৰপিছত তো ফাইনেলি আহি গ'ল পকৰা এইফালে আন্ধাৰে পকৰা এইফালে পকৰা লাইটটো জ্বলাই দিয়া এইফালে পংকজে জ্বলাব লাইট 1 2 3 4 40 টকা প্লেট মজা সেইফালে পকৰা আহি গৈছে পংকজ জিভা পানী পৰি আছে নেকি টেষ্টি খাইছ একবাৰ ৰ'বা গৰম হে অ'কে ঠিক এইবাৰ ষ্টিক খাই লৈ খাব পংকজে কেনেকুৱা হৈছে ম'ম' খাবলৈ ওলাব এদিন তো খাইছোঁ আৰু দেই বহুত গৰম পূৰা বাইছে মুখতে নুমাইছে অলপ দৌ পাক তো ষ্টিক পেলালোঁ এইবোৰ দোকানে তাতে খাম আহি গ'লোঁ পংকজৰ ঘৰত কথা পাতি আছে এইফালে আমাৰ জিতু দা চেকেৰা দিওঁ আৰু বাঁহতে বাঁহতে আছে অঁ কি ব্লগ বনাই কেতিয়া পালেহি প্ৰায় এঘণ্টামান হৈ গ'ল প্ৰায় এঘণ্টামান হৈ গ'ল মানে এতিয়া মানে নিজে মোৰ কাম নাই পংকজে খাইছে ইয়াক কিবা কাম আছে আমাৰ চিৰিজখনৰ নামটো মানুহকেইটা ৰোলকেইটা কৰিব লাগিছিলে মজা প্ৰাকৃতিকা পূৰা লাইট জ্বলি গৈছে বহুত আন্ধাৰে কৰিছোঁ বাছ এইফালে জ্বলি গ'ল প্ৰণৱৰ ঘৰ আহি গৈছোঁ মই তাৰপিছত স্ক্ৰিপ্ট ৰাইটাৰটো মজা লিখিছে কাম মজা কৰিছে আৰু পংকজৰ নাম কটীয়া আৰু মোৰ নামটো মই নিজে নকওঁ বলো দাইটিক চাব এবাৰ কিন্তু খুব ধুনীয়া লাগিছে বলো দাইটিক পূৰা কমেণ্ট আহিছে ন মজা মজা ন মজা লাগিছে অঁ আৰু মজা প্ৰথম লগ পাইছোঁ নামটো কৰণ অঁ লগ পাই থাকিম চাগে মজা এনেই আছে আমাৰ প্ৰণৱে গান গাব এটা প্ৰণৱে ক'ব কোৱা আজি বৰণ কৰিব আহিলে খুব ধুনীয়া গান গাই সি বুলি ক'ব নালাগে আচলতে বুলি ক'ব লাগে সি বুলি কৈছ এতিয়া খুব ধুনীয়া গান গাই গীটাৰখন মোৰে বাৰু মেইন কথাটো সেইটো তথাপিও এটা ৰিকুৱেষ্ট কৰিছোঁ গাবলৈ গাব আমি হাত চাপৰি মাৰি সহযোগ কৰিম বিহু সহযোগ নকৰিলেও বেয়া
ৰাতি হ'লে হাৰমনিয়াম তবলা চব লিখিলোঁ কথা ভাবিলেই জানা জোৰা উপচি পৰে বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কৰি মেলে ছায়া হৈ আহা এবাৰ কাষৰলে দি থকতো নালাগে আহি পৰে খবৰ আহা এবাৰ কাষৰলে। আৰু আমি জুবিন দাৰ গান এটা শুনিম তো এয়া জাৰৰ দিশা মোৰ থৈ হেতা হেতেৰি জোৰা কৰা জাৰৰ দিশা মোৰ থৈ হেতা হেতেৰি গৰি গৰি আগুলি ৰঙৰ আছে কিবা চকুৰ পানী মজা 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 এনেকুৱা হৈছে ন শুনি শুনি থাকিব মন গৈছে ন বহুত মজা লাগিছে বিহু বিহু মানে বিহু গ'লে তো বিহু বহাগী বিদায় বহাগ গানটো শুনি মানে বিহু বিদায় দিওঁ হয়নে মজা লাগিব বিহু আৰু প্ৰণামী নাচিব উঠিছোঁ না আমি কেতিয়া উঠিছোঁ নাই কম নাই আহিলে জীৱন গাঠি মনুৱাৰী অকল সৰে জীৱন কটাব নোৱাৰি মই নাজানো ইয়াৰ চেনেলটো সকলোৱে গৈ ছাবস্ক্ৰাইব কৰি দিব যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই বহুত ধুনীয়া ধুনীয়া শ্বৰ্ট ফিল্ম আপলোড দি থাকে তো আমাৰ প্ৰণৱৰ চেনেলটোত প্লিজ ৰিকুৱেষ্ট সকলোৱে গৈ চাব যিহেতু প্ৰথম এখন তোমাৰ চেনেলটো নতুন আছিলে আৰু প্ৰথমতে কিমান তোমাৰ ভিউজ হ'ল 0 ছাবস্ক্ৰাইবাৰৰ পৰা তাৰপিছত আৰু ভিউৱাৰ্ছ অকল এখন 8 মান হৈছে এতিয়ালৈকে হা 128 মান 128 মজা 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 মই কৈছোঁ ন প্ৰথম অকল এখন শ্বৰ্ট ফিল্ম দিয়ে ইমান কৈছে আগুৱাই যাওক সহায় কৰক চবে যিসকল মোৰ ছাবস্ক্ৰাইবাৰ প্লিজ মজা মজা তো প্ৰণৱলৈ গ'লে আহিছিলোঁ মানে বিশেষ একো কাৰণ নাই আমাৰ প্ৰায় যিখন শ্বৰ্ট ফিল্ম তাৰ এডিটিঙৰ কামত আহিছিলোঁ তাহলে প্ৰণৱ ভাল লাগিলে লগ পাই এতিয়া আমি খানা খাম ধুনীয়াকৈ বঢ়িয়াকৈ তাৰপিছত এইফালেও পূৰা মানে চলি আছে পূৰা গান চলি আছে আপোনালোকে আজি মোৰ ব্লগত এইটোৱে দেখিব গান 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 তাৰপিছত প্ৰণৱ আছে গান গাইছে জিতুদা কিবা বৰিং হৈছে নেকি নাই ন নেক্সট আমি কাম আকৌ কেতিয়া হাতত ল'ম কৈ দিলেও ভাল হয় আমি এতিয়া বৰ্তমানটো স্ক্ৰিপ্টটো লিখা হৈ আছে অলৰেডি এইটো ফোনটো আৰু 15-20 দিনৰ পিছত আমি নেক্সট ফোনৰ শ্বৰ্ট ল'ম 15-20 দিন 15-20 দিনৰ পিছত আমাৰ মানে সময় সুবিধাৰ কথা আছে আৰু দ্বিতীয়তে আমাৰ মানে দুজনমান নতুন অভিনেতা আমাৰ লগত এবাৰ জড়িত হ'ব আচ্ছা আপোনালোকে সকলোৱে চিনি পোৱা পৰিচিত আপোনালোকে সকলোৱে পৰিচিত নতুন দুজনমান থাকিব আপোনালোকে চাই পিনে খুব ভাল পাব এই খণ্ড আপোনালোকে হাস্যমধুৰো হয় কিন্তু আপোনালোকে চাব চাই পিনে জনাবচোন আমাক কেনেকুৱা পাইছে নেক্সট খণ্ড আপোনালোকে চাবলৈ আশা কৰি থাকিব বুলি আমিও আশা কৰোঁ নিশ্চয় ভাল হ'ব বুলি আশা কৰিছোঁ আমাৰ
যিমানখিনি কষ্ট হৈছে কষ্টত যে সাৰ্থক হয় আপোনালোকৰ উৎসাহ উদ্দীপনা আমাক জগাই যাব আমি সদায় আপোনালোকৰ আকৌ নতুন নতুন ভিডিঅ' দিবলৈ চিন্তাধাৰা কৰি যাম তাকে আৰু ধন্যবাদ থেংক ইউ ভাল লাগিলে চবকে লগ পাই আজি ইয়াতে তাহাঁতি পূৰা গানত পূৰা ব্যস্ত এনেকুৱা আৰু গান ক'ত পাব য'ত জুবিন দা গান বাজি আছে য'ত অকল জুবিন দা গানে শুনা হয় আছে আৰু জয় জুবিন দা এইটো খানা পকজে দিছে শাক ইয়াত আছে চিকেন পিঁয়াজ চিকেন ভাত এইফালে পংকজ খোৱা এয়াত টেঙা আহি গৈছে মজা তাৰপিছত এইফালে যিটো বহক য়েছ খোৱাৰ আমেজ লওক তাৰপিছত এইফালে আহি গৈছে তোমাৰ চালাড জনাই দে এয়া চালাড আহি গৈছে চালাড লৈ লৈছোঁ মই মোৰ খালী পেটতে খুব ভোক লাগে খালী পেটত ভোক লাগিছে ধুনীয়াকৈ ভাত পানী খাই আহি গ'লোঁ অলপ মানে নাহৰকটীয়া টাউনৰ মাজৰডোখৰত এতিয়া বাজি আছে 12টা মানে গোটেই টাউনৰ মাজৰ অংশত আছোঁ আৰু তো ইমানখিনিয়ে দেখুৱাম আজিলৈ ভিডিঅ'টো ইমানতে সামৰিব লাগিব যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ বাই বাই দিয়া বাই আৰু তোমালোকে